অ' দোকানী ভালে আছা? হয় ছাৰ, কোনফালে যায়? তোমাৰ ওচৰলৈকে আহিলোঁ। পাণ খাব নেকি ছাৰ? পাণ নেখাওঁ, কিন্তু 1000 টকা এটা খুচুৰা লাগে, হ'ব নেকি? নাই ছাৰ, দোকান খুলিছোহে, বহুনি হোৱাই নাই। এতিয়া মোৰ তাত আছে, লাগিব নেকি? হ'ব নেকি? অঁ হ'বতো। দিয়াচোন। হিচাপ কৰি লওক। বহুত বহুত ধন্যবাদ দেই। ধন্যবাদনো কিয় দিব লাগে আৰু, আছে কাৰণেহে দিছোঁ। ঠিক আছে দিয়া, আহোঁ দেই। ঠিক আছে ছাৰ। 1000 টকাটো পইচাটো। তোমাৰ পইচাটো দিয়াই নাই নহয়। লোৱা। হয়। হেল্ল' চেণ্টি পাণ দোকানৰ ওচৰত ঠিক আছে, আপুনি ফ'ল' কৰি থাকক, মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। খাটনিয়াৰ খাটনিয়াৰ ল'ৰাটো দেখোন এইখিনি নাই। তাকেইতো বেলেগ জেগাত আছে নেকি, চাং বলক। ব'ল আগলৈ যাওঁ, ব'ল ব'ল ব'ল। হে ময়ো হে চাচা কিয় ছাৰ ছাৰ কৈ আছ? মইতো কি কৈছিলোঁ? কি চা এই যে বাই এই যে পায়ো ল'ৰাটো মই দেখি আছো। ক'ত? এইটো চা ইয়াত ক'ত দেখিলি? এইফালে আছে। সেইফালে আছে যদি এইফালে দেখুৱাইছ কিয়? ঐ চা মোৰ এনেকে ডিঙি ভাজটো নাহে চা। ৰ তই ইয়াতে বহ। দাদা 500 টকা খুচুৰা হ'ব নেকি? এ নাই অ' দাদা, মোৰ তাত আছে, লাগিব নেকি? দেন বেটা 500 টকা না, আমার মাটা কারা বই গেছে গা। ল'ব। হেই, ইমান জোৰে ধৰিছে যে, দুখ পাইছোঁ। কোন আপোনালোক? ইমান জোৰে ধৰিছে? ৰ'ল গম পাবি, 2 নম্বৰী বেপাৰ হা। ওই আমি ফুরলিশ, এখন তুমি ফসিয়া গেছি। হেল্ল' য়েছ ছাৰ, অপাৰেশ্যন ছাকচেছফুল। আমি এটা জাল নোট সৰবৰাহকাৰীক ধৰিছোঁ। হয়, বাকী গেংটোও ওলাই পৰিব। য়েছ ছাৰ, আমি তাক জেৰা কৰি আছোঁ। অ'কে ছাৰ। সঁচা কথা ক, সঁচা কথা ক, নকল টকাবোৰ ক'ত পালি? ক'ৰ পৰা আহিলে এইবোৰ টকা? মই নাজানো ছাৰ। নাজানো? হা জানিবি। এই এই কেইটা কিবা ক'লা নাই? খেৰে নেমাতে ই। এই ক চালা, তহঁতৰ কাৰণে আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ গৈছে। কেইটামান টকাৰ কাৰণে সাধাৰণ মানুহক তহঁতে ঠগি আহিছা। ক তহঁতৰ গেং ক'ত ক? মই কি জানো? কি জানো ক? নকোৱা ন, ৰহ